নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি বনাবলৈ গৈ আছোঁ মাত্ৰ দুবিধ সামগ্ৰীৰে বেকাৰী ষ্টাইলৰ পপ বিস্কুট। তেনেহ'লে বলকচোন মই কেনেদৰে বিস্কুট বনালোঁ ভিডিঅ'টো চাওঁ। বিস্কুট বনাবলৈ মই প্ৰথমে এনেদৰে মেজাৰিং কাপ এটাৰে 2 কাপ ময়দা লৈ লৈছোঁ। এনেদৰে মই 2 কাপ ময়দা লৈ লৈছোঁ আৰু ইয়াত সোৱাদৰ বাবে অকণমান নিমখ দি দিছোঁ আৰু এতিয়া আমি এইখিনি অকণমান পানীৰে ময়দাখিনি ভালদৰে মাৰি ল'ম। এনেদৰে মই ময়দাখিনি মাৰি লৈছোঁ। মোৰ ময়দাখিনি মৰা হৈ গৈছে। এইখিনি চাওক, আমি ৰুটি বনাবলৈ যেনেদৰে আটা মাৰোঁ তেনেদৰে ময়দাখিনি মাৰি ল'লেই হ'ব। এতিয়া মই এনেদৰে টিফিন বাতি এটাত ময়দাৰ ডোটো 10 মিনিটমান সময়ৰ বাবে এনেদৰে ঢাকোন মাৰি ৰাখি থৈ দিম আৰু এইখিনি 10 মিনিট হয় মানে মই ছেকেণ্ড ষ্টেপটো তৈয়াৰ কৰি ল'ম। ছেকেণ্ড ষ্টেপটোৰ বাবে মই লৈছোঁ এনেদৰে বাতি এটা আৰু তাত অকণমান ঘিউ লৈ লৈছোঁ আৰু ইয়াত মই এড কৰিম এতিয়া ময়দা 3 চামুচ। এয়া চাওক, মই এনেদৰে ময়দা 3 চামুচ এড কৰি ল'লোঁ আৰু এতিয়া আমি এইখিনি ভালদৰে চামুচেৰে ফেটি ল'ম। এইখিনি আমি 5 পৰা 10 মিনিট সময় ভালদৰে ফেটিব লাগিব। এয়া চাওক, মই এনেদৰে ফেটিছোঁ আৰু লাহে লাহে ইয়াৰ কালাৰটো চেঞ্জ হ'ব ধৰিছে, দেখিছে? এইখিনি ধুনীয়াকৈ বগা হৈ গৈছে। আপোনালোকে ভালদৰে এনেদৰে ফেটি ল'ব আৰু এতিয়া মোৰ এইখিনি ফেটা হৈ গৈছে। চাওকচোন, কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া মই এইখিনি ছাইড কৰি ৰাখি থৈ দিম আৰু মই ঢাকোন মাৰি থৈ দিয়া ময়দাৰ ডোটো উলিয়াই ল'ম। এইখিনি মোৰ ময়দাখিনি উলিয়াই লৈছোঁ আৰু এতিয়া ময়দাখিনি দীঘলীয়া চেপ এটা দি মই 5টা ভাগত এনেদৰে 5টা ভাগত কাটি ল'ম। চাওক, এনেদৰে 5টা ভাগত কাটি মই এটা এটাকৈ ৰুটি বনোৱাৰ দৰে লাডু বনাই লৈছোঁ আৰু এতিয়া লাডুকেইটা এখন এখনকৈ মই ৰুটি বনাই যাম। এনেদৰে 5টা লাডু মই এতিয়া এখন এখনকৈ ৰুটিৰ দৰে বেলি ল'ম। এয়া চাওক, মই এনেদৰে বেলি লৈছোঁ। এয়া চাওক, অকণমান শুকান ময়দা দি লৈছোঁ যাতে ৰুটিখন লাগি নধৰে। এনেদৰে ডাঙৰকৈ মই এখন এখনকৈ 5টা লাডু বেলি যাম। এতিয়া মই ইয়াৰ ওপৰত বনাই থৈ দিয়া ঘিউ আৰু ময়দাৰ পেষ্টটো অকণমান চামুচেৰে এনেকৈ দি যাম আৰু হাতেৰে ধুনীয়াকৈ বহলাই মিলাই ল'ম। মই এনেদৰে মিলাই লৈছোঁ আৰু এতিয়া মই ইয়াৰ ওপৰত আন এখন ৰুটি ইয়াৰ ওপৰত জাপি দিম। এনেদৰে দি দিছোঁ আৰু তাৰ ওপৰত আকৌ মই পেষ্টটো এনেদৰে দি দিছোঁ। এই প্ৰচেছটো মই গোটেইখিনি ৰুটিতে কৰিম। 5খন ৰুটিতে মই এনেদৰে এখন এখনকৈ দি ঘিৰ পেষ্টটো দি গৈছোঁ আৰু এইখন মোৰ 5 নম্বৰ ৰুটিখন। ইয়াৰ ওপৰতো মই অকণমান ঘি দি এনেদৰে হাতেৰে মিলাই লৈছোঁ আৰু এতিয়া মই এফালৰ পৰা টানকৈ মেৰিয়াই যাম। এনেদৰে আপোনালোকে ধৰিব পাৰিছে, মই ভিডিঅ'ত দেখুওৱাৰ দৰে এনেদৰে টানকৈ মেৰিয়াই গৈছোঁ। এইখিনি মই মেৰিয়াই ল'লোঁ। এতিয়া মই এইখিনি 3টা ভাগত ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, মই ছাইডকেইটা কাটি দিছোঁ, দি পিনে মই 3টা ভাগত সমান ভাগত কাটি লৈছোঁ আৰু ইয়াৰে এটা ভাগ লৈ লৈছোঁ আৰু এনেদৰে পথালিকৈ মই এনেকৈ বেলি গৈছোঁ। এয়া চাওক, মই এনেদৰে বেলি লৈছোঁ অকণমান পাতলকৈ আৰু এতিয়া মই নিজৰ পচন্দ অনুযায়ী বিস্কুটটোৰ এটা ছাইজ দি ল'ম। মই এনেদৰে ছাইজ দি কাটি গৈছোঁ সৰু সৰুকৈ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ ডাঙৰো কৰিব পাৰে। এয়া চাওক, মই এখন এখনকৈ এনেদৰে কাটি গৈছোঁ। মই সৰু সৰু শ্বেপ দি লৈছোঁ। এয়া চাওক, মই এনেদৰে কাটি গৈছোঁ। মই 3টা লাডু এনেদৰে বেলি পিনে কাটি ল'ম। এইখিনি মই এখন ডিছত উলিয়াই লৈছোঁ আৰু এতিয়া মই আটাইখিনি কাটি ল'ম। এয়া চাওক, এইখিনি মোৰ আটাইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহী এখনত তেল বহাই দিছোঁ আৰু তেলখিনি মই বেছি গৰম হ'বলৈ দিয়া নাই, আপোনালোকে দেখিছেই।
আৰু এইখিনি মই এখন এখনকৈ দি গৈছোঁ। এইখিনি বেছি লৰাই থাকিব নালাগে। আপোনালোকে দেখিছে নিজে নিজে এইখিনি ওপৰলৈ উঠি আহিছে। এয়া চাওক কি ধুনীয়াকৈ ফুলি আহিছে। মাত্ৰ এবাৰ আপোনালোকে ওলোটাই দিলেই হ'ব। মই এনেদৰে ওলোটাই দিছোঁ এবাৰ আৰু অকণমান কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে আৰু মই এতিয়া এইখিনি নমাই ল'ম। এয়া চাওক মোৰ অকণমান বেছিয়ে ৰঙা হৈছে, ইমান ৰঙা নহ'লেও হ'ব। এয়া চাওক মই আপোনালোকক ছেকেণ্ড টাইম দেখাই দিছোঁ কি ধুনীয়াকৈ নিজে ফুলি আহে। এয়া চাওক আমাৰ পপ বিস্কুট ৰেডি হৈ গৈছে। চাওকচোন ইমান সহজতে ইমানখিনি বেকাৰী ষ্টাইলৰ পপ বিস্কুট তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।